নমস্কাৰ যেহেতু আপোনালোকে আজি গম পাইছে যে মই আজি পেপাৰ সোপ বনাম আৰু পেপাৰ সোপ খুব সহজতে ঘৰতে বনাব পাৰে পেপাৰ সোপ বনাবলৈ খুব সামান্য তিনিবিধ সামগ্ৰী লাগে সেই সামগ্ৰীকেইটা মই কৈ দিম আৰু পেপাৰ সোপ আপুনি ট্ৰেভেল কৰোঁতে আপোনাৰ লগত লৈ যাব খুব সহজ হয় সাবুন যেহেতু পানীৰ লগত সংস্পৰ্শত আহিলে লিকটিয়া হৈ যায় পানীৰ লগত আমি তেতিয়া আমি লগত লৈ ফুৰাবলৈ আমাৰ অকণ প্ৰবলেম হয় কিন্তু পেপাৰ সোপখন হলে আমি লগালগ ইউজ কৰিলো আৰু পেপাৰ সোপখন দলিয়ে পেলালো হেতু খুব সহজ উপায় হয় আমি সাবুন নিজৰ লগত লৈ ফুৰো আৰু আমি হাত ভৰি সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে আহক আমি চাইলো আজি কেনেকৈ আমি পেপাৰ সোপটো ঘৰতে বনাব পাৰো আহক আমি চাইলো এতিয়া পেপাৰ সোপ বনাবলৈ আমাক কি কি সামগ্ৰী লাগিব এয়া হৈছে লিকুইড হ্যান্ড ওয়াশ এয়া হৈছে ব্ৰাশ মই পেইন্টিং কৰা ব্ৰাশ এডাল লৈ লৈছো এয়া হৈছে পেপাৰ আপুনি বাটাৰ পেপাৰ ল'ব পাৰে মই এটা পেপাৰ লৈ লৈছো আৰু এয়া হৈছে ট্ৰে আৰু এয়া হৈছে আপোনাৰ নৰমাল পানী আহক আমি চাইলো এতিয়া আমি কেনেকৈ বনাম পেপাৰ সোপ আমি এতিয়া প্ৰথমতে হ্যান্ড ওয়াশ খিনি আমি অকমান পানী দি ল'ব লাগিব যেহেতু মোৰ হ্যান্ড ওয়াশ খিনি ডাঠ হয় মই এতে অকমান পানী দি লৈছো খুব অকমান পানী দি লৈছো ইয়াতে এতিয়া মই এইখিনি ভালকে মিক্স কৰি লম আপোনালোকৰ যদি হ্যান্ড ওয়াশ খিনি পাতল হয় তেতিয়া হলে পানী মিক্স কৰিবলৈ নালাগে এয়া আমাৰ পানী আৰু হ্যান্ড ওয়াশ খিনি মিক্স কৰা হৈ গৈছে এতিয়া আমি পেপাৰখন আমি ট্ৰেখনত দি পেলাই আমি ব্ৰাশেৰে আমি পেপাৰখনত গুটে হ্যান্ড ওয়াশ খিনি আমি লগাই দিম আমি প্ৰথমতে এটা ফালৰ পৰা আমি কৰি যাম এয়া আপোনালোকে দেখিবলৈ পাইছে এতিয়া আমাৰ যেহেতু ওপৰৰ ভাগটো হৈ গ'ল আমি ঠিক একেদৰে আমি তলৰ ভাগটো আমি হ্যান্ড ওয়াশ খিনি লগাই লম এ আমাৰ দুটা ভাগতে হ্যান্ড ওয়াশ খিনি লগোৱা হৈ গ'ল এতিয়া আমি এই পেপাৰখন এই ট্ৰেখনৰ লগত আমি ৰ'দত শুকাবলৈ এয়া পেপাৰ সোপ বনাই ৰেডি হৈ গ'ল এ মই ৰ'দত শুকাই ললো আৰু এতিয়া আমি পেপাৰ সোপ খিনি কেচিৰে আমি সৰু সৰুকৈ কাটি লম এয়া দেখিবলৈ পাইছে আমি সৰু সৰুকৈ কাটি ললো ঠিক হেদৰে আমি বাকিখিনিও কাটি লম এয়া হৈ গ'ল আপোনাৰ পেপাৰ সোপ ৰেডি এয়া আমি পেপাৰ সোপটো লৈ লৈছো পেপাৰ সোপটো লৈ আমি সামান্য অকমান পানী দিলো পানী দি পেলাই এয়া আমি হাতখন ধুলো এয়া দেখিবলৈ পাইছে আপুনি ধুনিয়াকৈ ফেন উঠি আহিলে এয়া আমি আমাৰ হাতখন ধুনিয়াকৈ ধুলো আশা কৰিলো আপোনালোকৰ ভিডিওটো চাই ভাল লাগিলে যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগিলে ভিডিওটো লাইক কৰি দিব আৰু আপোনালোকৰ কিবা সুধিব থাকিলে আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুন হয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাবিছে যে ভিডিওটো খুব সহজে বনাব পাৰে আৰু বেলেগক হেল্প কৰিব পাৰে তেতিয়া হলে ভিডিওটো শেয়াৰ কৰি দিব ধন্যবাদ